গুড মৰ্ণিং গাইজ, এইটো বাইদেউ আমাৰ ঘৰত থকাৰে। তেতিয়া মাইনাও ঘৰতে আছিলে আৰু মই আপলোড দিব পাহৰি গৈছিলোঁ। আজি ভিডিঅ' চাই থাকোঁতে পালোঁ, তো হঠাতে ভাবিলোঁ যে আপলোড দিওঁ। আৰু মই এতিয়া বনাই আছোঁ ৰুটি। তো ৰাতিপুৱা আমি ব্ৰেকফাষ্টত খালোঁ ৰুটি আৰু ৰাতিৰে মাংসৰ আঞ্জা আছিলে। তো মাংসৰ আঞ্জা দিনত মায়ে বনাইছিলে চব্জি। তো ধুনীয়াকৈ মাংসৰ আঞ্জা চব্জি আৰু ৰুটি লৈ ব্ৰেকফাষ্টটো কৰিলোঁ। এইপিনে মাইনাহঁতে ফ্ৰুটছ কাটি আছে। তো 12টামান বজাত আমি গোটেইবিলাকে খালোঁ ফ্ৰুটছ। আৰু এইপিনে আমাৰ খেৰো আনিছে। তো এতিয়া মানুহ লগাইছে খেৰ থবৰ কাৰণে, খেৰবিলাক থৈ আছে। এতিয়া গোটেইবিলাকে দুপৰীয়াৰ ভাত সাজ খাবলৈ বহিছোঁ। আৰু দুপৰীয়াৰ ভাত সাজত মায়ে বনাইছিলে চব্জি, মচুৰ দাইল আৰু টেঙাৰে মাছ। তো ধুনীয়াকৈ ভাত সাজ খালোঁ। এতিয়া গধূলিৰ চাহকাপ খাবলৈ গোটেইখিনি ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ। এইপিনে পপকৰ্ণখিনিও বনাই লৈছোঁ আৰু মাকৈখিনিও বইল কৰি ধুনীয়াকৈ পুৰি লৈছোঁ। তো খাবলৈ টেষ্টি হৈছিলে। আৰু আমি যাতে চাহ নাখাওঁ তাৰ কাৰণে গাখীৰ লৈ লৈছোঁ। আৰু এইপিনে মই খাই খাই গুণগুণক জোকাই আছিলোঁ, কাৰণ তাই খাই থাকিলে চাই থাকে আৰু মানে খাব নিদিলে কান্দিব ধৰে। তো গোটেইকেইটাই বহি ধুনীয়াকৈ গধূলিৰ চাহকাপ খালোঁ। তাৰ অকণমান দেৰিৰ পিছত আমি খালোঁ চকলেট। আৰু এইপিনে দেখিছেনে গুণগুণে মোৰ ফালে চাই আছে, মানে ভাবি আছে কিনো কৰি আছোঁ মই। আৰু এতিয়া তাইক বাহিৰলৈ উলিয়াই আনিছোঁ, মানে ভিনদেউ আহিছে, বাইদেউহঁতক আজি লৈ যাব। তো তাই দেউতাকক দেখিছে নে থাকিবই পৰা নাই, এতিয়া দেউতাকৰ কলাত উঠিছে। তো আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। তো আজিৰ কাৰণে বাই বাই।